हेलो गाइस स्वागत जनाइছো আপোনালোকক মোৰ এই চেনেল mrisvlogsলৈ প্ৰথমে আপোনালোকক ভোগালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো মই মিডল তালুকদাৰ আৰু আজি আমি যাই আছো বহুত কেইখন দৰ্জা থকা এটা ঘৰলৈ আহক এনজয় কৰো বাজিল এতিয়া 4:30 আৰু প্ৰায় 400 কিলোমিটাৰ আহিছো আমি শিৱসাগৰত ৰংঘৰত আহকচোন চাওঁ এয়া ৰংপুৰ মেলা গাইস আহিছো আমি ৰংঘৰত মোৰ পিছফালে আছে আপোনালোকে দেখি আছে ৰংঘৰ আমি বাৰু ভিতৰলৈ যাই আছো আহকচোন যাও আগুৱাই Set your place on fire. Let's get high. Get a little bit of gasoline. Welcome to another crime scene. Get a little bit of gasoline. Welcome to another crime scene. I'm gonna set your place. মই গোটেইখিনি দেখাব আপোনালোকক চেষ্টা কৰি আছো যিমানখিনি পাৰো দেখাম Let's get higher. I'm gonna set your place on fire. Let's get higher. I'm gonna set your place on fire. Let's get higher. I'm gonna set your place on fire. আহক অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰো আমি ইয়াৰ পৰাতো যাব নোৱাৰে বেৰা দি থৈছে ওপৰত চাগে কিবা বেয়া হৈছে সেইকাৰণে যাব বন্ধ কৰি থৈছে তথাপিও ইয়াৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ বন্ধ কৰিব টাইম অভাৰ হ'ল সেইকাৰণে আমি এতিয়া আকৌ বাহিৰত গৈ আছো এঠাইত আহিলোঁ যিঠাইত মহযুঁজৰ এটি প্ৰতিবিম্ব প্ৰতিচ্ছবি ইয়াত প্ৰতিফলন কৰা হৈছে মূৰ্তি আকাৰত এয়া আপোনালোকে চাব পাৰে মহযুঁজৰ দৃশ্য ৰংঘৰৰ আন্ধাৰৰ দৃশ্য আপোনালোকে দেখি আছে ধুনীয়াকৈ চাকি জ্বলোৱা হৈছে ইয়াতে আজি আমি শিৱসাগৰত আহি কিনিলোঁ চম্পাপুৰী যাওঁতে খাই যাম আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'তে নতুন এটা ঠাইত নতুন এটা দিনত তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়